হাই ফ্ৰেণ্ডছ, কি মোৰ আশা সকলোৰে ভাল। বলক আজিৰ ভিডিঅ'টো আন দিনৰ নিচিনাকৈ আজিও এনেকুৱা ঠাইৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি কয়। তো বন্ধুসকল, ৰাতিপুৱা আহিলোঁ ইয়াতে মানে খেতি পথাৰত, মানে ইয়াতে অলপ মানে জিকা ভল সেই কিবা কিবি হোৱা আছে, এইবিলাকত এনেকুৱা ধৰণৰ বস্তু। তো লগতে এইফালে মাটিবিলাক মই কোৰেদি খান্দি আছোঁ। তো এনেকৈ আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া ৰাতিপুৱাই প্ৰখৰ ৰ'দ, আপোনালোকে চাব পাৰে ক'ত গ'লে এইফালে টিংটিঙীয়া ৰ'দ দিছে। তো এয়াই লাইভ, এয়াই জীৱন কৰি আছোঁ আৰু কিবাকৈ ৰ'দত। তো বন্ধুসকল, মেইন মামলাটো কি জানেনে, মানে কি ক'ম যে ইমান ৰ'দ তথাপি মানে বাঁহৰ চাৰ তলত মানে এফালে মানে ধৰিলোঁ আৰু মানে কৰোঁ নকৰোঁ কি যে কৰিম, মানে বহুত কথা ভাবি চিন্তি আৰু কামত আহিছোঁ যেতিয়া কাম আৰু কৰিবই লাগিব। তো ধৰিলোঁ আৰু উপায় নাই, কি যে ক'ম ভাই, গৰীবৰ জীৱন। কি ক'ম, উপায় নাই। প্ৰখৰ ৰ'দত অকলে ইয়াতে মা আছিল, মা অলপ আগত গ'ল। তো মই এইবিলাক মাটিবিলাক খান্দি আছোঁ। তো তো বন্ধুসকল, এনেকৈ প্ৰখৰ ৰ'দত কাম কৰি তো এতিয়া দুপৰীয়া হ'ব। তো ঘাম চাম এনে এইবিলাকেই দি লোকৰ মানুহতো এইবিলাকে। বন্ধুসকল, এনেকুৱা ঠাইত জিৰণি লৈ আছোঁ, বাঁহৰ ছাট, বহুত গম্ভীৰ ঠাণ্ডা। তো এনেকৈ আৰু কৰি কেনেকুৱা ৰ'দ দিছে চাওকচোন। ৰাতিপুৱাৰ পৰা একদম দুপৰীয়ালৈকে বহুত ৰ'দ। তো ইয়াতে অলপমান ঘৰৰ ওপৰতে বহি লওঁ, আৰু ঘৰটো নহয়, ইয়াতে কামহে কৰিবলৈ আহিছোঁ, নিজৰ কাম। তো বন্ধুসকল, কি ক'ম, যদি মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱাও কষ্ট, কি যে ক'ম ভাই, চাই থাকিব এইবিলাক কথা পাতি। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, কি কৰোঁ আপোনালোকে চাই থাকিব। তো বন্ধুসকল, জীৱনটো কেনেকুৱা জানেনে, এই এনেকুৱা ৰাতিপুৱা হ'ল, কামত অহা, কাম কৰি যোৱা, কি কৰা মানে কৰি থাকা মানে জীৱনত। আৰু যাৰতো চাকৰি আছে বিন্দাছ যায়, বিন্দাছ খায়। আমাৰতো কৰি লৈ তো কি ভাবিছিলোঁ, এটা মানে ভিডিঅ'ই বনাই দিওঁ নে কি কয়। তো বিন্দাছকৈ আহিছোঁ, বিন্দাছকৈ কাম কৰিম আৰু বিন্দাছকৈ ঘৰত আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। তাৰ আগতে বন্ধুসকল, আপোনালোকে এটা কথা মন কৰকচোন, যিবিলাকৰ আমাৰ নিচিনা দুখীয়া মানুহ, চাকৰি বাকৰি নাই, কিমান যে কষ্ট জীৱনবিলাক। এয়া আছে, এয়া কৰ হাতত কৰনে কোদাল কয়। তো এইফালে এযোৰ চেণ্ডেল লৈ, মানে মেইন কথাটো হ'ল বন্ধুসকল, এতিয়া যাব লাগে ঘৰত, মানে হৈছে দুপৰীয়া। তো ইয়াৰ পৰা যাই গা পা ধুই তো খানা চানা খাই মানে আকৌ আন এফালে যাব লাগিবতো। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক আৰু ভিডিঅ'টো চাই থাকক। ক'ত যাওঁ আপোনালোকে বুজি পাব। তো বন্ধুসকল, মেইন কথাটো কি জানেনে, মানে মই, মোৰ মামাৰ ছোৱালী আৰু এজনী ছোৱালী আছে, মানে ভণ্টি। তো আমি চাৰিটা একেখন বাইকত চাৰিটা উঠিছোঁ আৰু। তো গৈ আছোঁ মানে বজাৰৰ পিনে। তো কাৰণ এই ছোৱালী দুজনী, মানে ভণ্টি দুজনী গাত মানে এই খজুৱতি বসন্ত ওলাইছে। তো ইহঁতক পিজি দিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক। বতাহে খৰালে চুপহি, কাজলি জপা দুচকুৰ পতাত, ধেমালি চলে কৰে নুতি
তো বন্ধুসকল এনেকৈ ভঙা চিঙা দলংখন পাৰ হৈ তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। তো চাই থাকক কেনেকৈ গৈ যাব পাৰি। তো বন্ধুসকল এয়া ফাইনেলি আহি পালোঁ। এয়া চাওক বজাৰত মানুহ চানুহ নাই তো কাৰণ 11টা বজাৰ লগে লগে হেৰি হ'ব। তো ভণ্টিজনী উৎপাত কৰি আছে পূৰা। তো ইয়াতে বেজি দিম আৰু চাব লগা আজিৰ মতে এইখিনিয়ে দেখিব লগা। তো এয়া আকৌ এবাৰ দেখুৱাই দিছোঁ। তো ইয়াৰে